নমস্কাৰ মোৰ এই ইউটিউব চেনেল টুকু টিউটৰিয়েলছলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত শিশু দিৱসৰ ভাষণৰ ওপৰত আলোচনা কৰিবলৈ লৈছো, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। সুপ্ৰভাত। শিশু দিৱস উপলক্ষে উদযাপন কৰা আজিৰ এই অনুষ্ঠানটোৰ সভাপতিত্বৰ আসন অলংকৃত কৰা সন্মানীয় সভাপতি তথা অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত আমন্ত্ৰিত অতিথি আৰু সন্মুখত বহি থকা সৰু ডাঙৰ দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল, পোন প্ৰথমতে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিয়ে মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি 14 নৱেম্বৰ। আমি সকলোৱে জ্ঞাত যে প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়, কাৰণ এই তাৰিখটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে ভাৰতৰ এলাহাবাদত এটা সম্ভ্ৰান্ত পৰিয়ালত জৱাহৰলাল নেহৰুৱে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ মতিলাল নেহৰু এগৰাকী বিশিষ্ট অধিবক্তা আৰু মাতৃ স্বৰূপৰাণী নেহৰু আছিল এগৰাকী সমাজকৰ্মী। ভাৰতৰ স্বাধীনতাৰ বাবে কঠোৰ যুঁজ দিয়া আৰু 1947 চনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা তেখেতে 16 বছৰতকৈ অধিক সময় দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জৱাহৰলাল নেহৰুৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 27 মে'ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে বিশ্বাস কৰিছিল যে শিশু হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকক লালন পালন কৰিলে দেশৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ হ'ব। তেওঁ কৈছিল, শিশুবোৰ বাগিচাৰ কলিৰ দৰে আৰু ইয়াক সাৱধানে আৰু মৰমেৰে লালন পালন কৰা উচিত, কিয়নো তেওঁলোক কাইলৈ নাগৰিক আৰু জাতিৰ ভৱিষ্যত। সেয়েহে 14 নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আৰু শিশুৰ অধিকাৰ আৰু কল্যাণৰ প্ৰতি সজাগতা সৃষ্টিৰ দিন হিচাপে পালন কৰা হয় এই শিশু দিৱস। শিশু দিৱসত ল'ৰা-ছোৱালীক উপহাৰ দিয়া আৰু তেওঁলোকৰ বাবে অনুষ্ঠান আয়োজন কৰাটোৱেই নহয়, জাতি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰাৰ দিন। তেওঁ সদায় কয় যে সন্তানক গুণগত শিক্ষা প্ৰদান কৰা আৰু সুস্বাস্থ্য লাভ কৰাটো প্ৰতিখন দেশৰ কৰ্তব্য। প্ৰতিখন দেশেই নিজৰ যুৱমনক সবল কৰি তুলিব লাগিব, যিহেতু তেওঁলোক ভৱিষ্যত প্ৰজন্ম আৰু দেশৰ উন্নয়ন তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশত শিশু স্বাধীনতা, শিশু অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰোঁ দেশৰ প্ৰতিটো শিশুৰে বিকাশ হওক, প্ৰতিটো শিশুৱে লাভ কৰক অধিকাৰ। এইখিনি কৈয়ে মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা ৰাখিছোঁ তোমালোকৰ কাৰণে এই ভিডিঅ'টো সহায়ক হ'ব আৰু নিশ্চয় তোমালোকে শিশু দিৱসৰ ভাষণ এটা নিজে প্ৰস্তুত কৰি ক'ব পাৰিবা। যদি ভাল পালা তেন্তে লাইক নিশ্চয় কৰি থবা আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।